নমস্কাৰ। নমস্কাৰ। আপোনাৰ প্ৰথমে অকমান শুনাখন জনাই লওঁ। ধন্যবাদ। আপোনাৰ ওচৰত আহিম বুলি ভাবি আছিলো, অহা হোৱা নাছিলে, ব্যস্ততা বহুত বেছি। তাৰপৰা আজি যিটো ফোন কৰিলো বোলো যিটো আজি এনেকে ওচৰত এনেকে এতিয়া আপোনাৰ আমাৰ ধেমাজি জিলাৰ মানে সাহিত্যৰ বিষয়ে লৈ মানে কিবা এটা জানিবলৈ মন হলে মানে আপোনালোক লুকাই গ'ল, তাৰ পাছতে আপুনি আছে, গতিকে আপুনি তেখেততকৈ ডাঙৰ আছিলে ন? মোৰ ডাঙৰ। মোৰ ঠিকে অনুমান কৰিছো। আৰু সাহিত্যিক পেঞ্চনাৰ হিচাপে প্ৰথম, আৰু গতিকে আপোনালোকৰ পৰা আমি বহুত শিকিবলগীয়া আছে। মই সাহিত্য জগতত খুব দেৰিকে সোমাইছো, কিন্তু ২-৩খন কিবা অকমান লিখিছো আৰু আপোনালোকৰ দৃষ্টিগোচৰ সদায় গম পাম যে এইটো কিবা এটা হৈছে। আজি আহিলো আপোনাৰ বিষয়ে অকণমান জানিবলৈ। এতিয়া আপোনাৰ শৈশৱ বিষয়ে প্ৰথম অকণমান জানিব বিচাৰো, কওকচোন। আপোনাৰ জন্ম ক'ত হৈছিলে? নমস্কাৰ। মই চেতিয়া, সাহিত্যিক পেঞ্চনাৰ আৰু জিলাখনৰ ধেমাজি জিলাৰ জ্যেষ্ঠ সাংবাদিক মই। 1964 পৰাই মই আৰম্ভ কৰিছিলো সাংবাদিকতা। মই বৰ্তমান মোৰ জন্মস্থান আছিলে গোৱালচাপৰি অঞ্চল। গোৱালচাপৰি, হয়। সেই গোৱালগাঁও তিনিআলিটো এনেকে পানী এটা আছে ন, সেই তিনিআলিটো হাইস্কুলখন মই প্ৰতিষ্ঠা কৰা। তাৰমানে এই গোৱালগাঁৱৰ পৰা অকণমান সোমাই গলে, তিনিআলিটোৰ পৰা সোমাই গলে প্ৰায় 1 কিলোমিটাৰ মান সোমাই গলে আমাৰ চাপৰি গাঁও পায়। আমাৰ গাঁওখনৰ নাম হ'ল চাপৰি গাঁও আৰু তিনিআলি থকাখন হ'ল গোৱালগাঁও। দুইখন গাঁৱকে লগ লগাই গোৱালচাপৰি অঞ্চল বুলি ক'লে। তাৰপিছত ডাকঘৰ হ'ল, সেইটোৱে 25খন গাঁও মানে কভাৰ কৰিছিলে ডাকঘৰটোৱে। গতিকে সেইকাৰণে এইটো অঞ্চলটোৰ নাম হ'ল গোৱালচাপৰি, 25খন গাঁও অঞ্চলটো। আৰু কেন্দ্ৰবিন্দুটো হ'ল গোৱাল তিনিআলি। তাৰপিছতে আপোনাৰ প্ৰধান 2খন গাঁও হ'ল গোৱালগাঁও আৰু চাপৰি গাঁও। মোৰ চাপৰি গাঁৱত জন্ম। যোগেন গোহাঁই হাইস্কুল আপুনি প্ৰতিষ্ঠা কৰিছে? কিমান চনত প্ৰতিষ্ঠা কৰিছে? আপোনাৰ 1969। এইটো 1969-ৰ। স্কুলখন কেতিয়া চৰকাৰীকৰণ হ'ল? স্কুলখন চৰকাৰীকৰণ হ'ল, মধ্য ইংৰাজী খণ্ডটো হৈছে আপোনাৰ হেৰিয়াত 77-ত, 77 আৰু হাইস্কুলখন 91-ত হ'লগে। 91 নহয়, তাতকে সোনকালে হৈছে। মানে তাৰ পৰাই আপুনি পেঞ্চন লৈছে ন? মই তাতে পেঞ্চন লৈছো। তাৰমানে মই হাইস্কুলখন আৰু এম ই স্কুল 2খন খুলিলো। খুলি সেই সময়ত ইয়াত মই হাইস্কুল শিক্ষক সন্থালকে ঘূৰি ফুৰো। হেডমাষ্টাৰ কিজন আছিলে আপোনাৰ গোপৰখানাৰ সতীশ গগৈ, আৰু ইয়াৰ মাষ্টৰ তিলক ভাগৱতী, তাৰপৰা শিৱগাঁৱৰ হ'ল ভুৱন বৰদলৈ। তেখেত শিৱগাঁও হায়াৰ ছেকেণ্ডেৰী। আপোনালোক লগৰ? মোৰ লগৰে ঘূৰি ফুৰো, মই তেওঁলোকৰ লগত মই সৰু তেওঁলোকে, আৰু তেওঁলোকে মোক লগতে আৰু মই সাংগঠনিক কামবোৰ কৰো। গতিকে তেওঁলোকে ক'লে, চেতিয়া আপুনি এটা কথা, হাইস্কুলখন হ'বলৈ আপোনাৰ দেৰি লাগিব, বহুত দেৰি লাগিব। গতিকে আপুনি এম ই স্কুলখনত যদি গ্ৰেজুৱেট স্কেলটো পাইছে তাতে আপুনি সোমাই দিয়ক হেডমাষ্টাৰ হিচাপে, এই বুলি ক'লে। হ'লেও স্কুলখন আমাৰ একেখনে, আৰু মই হেডমাষ্টাৰ হিচাপেই থাকো। আৰু তাৰপিছত মই পঢ়াও 9-10ৰ ল'ৰা ছোৱালী। এতিয়া হায়াৰ ছেকেণ্ডেৰী হ'ল নেকি? হায়াৰ ছেকেণ্ডেৰী হ'ল। মই তাতে বি এড কৰোঁতে হেৰি কৰিছিলো তাত। আপুনি আপোনাৰ শিক্ষা জীৱন ক'ত আৰম্ভ হৈছিলে? মোৰ শিক্ষা জীৱন হৈছিলে আপোনাৰ প্ৰাথমিক বিদ্যালয় হ'ল গোৱালগাঁও LP স্কুল। কিন্তু গোৱালগাঁও LP স্কুল বুলি কয়, এতিয়া আমাৰ মানুহবোৰে লিখাগুৰি বুলি কয়। তাৰমানে এই যে এতিয়া দলংখন যে আছে, এই লেলুনলৈ সোমাই যোৱা তিনিআলিটো দেখিছেনে? এইফালে পশ্চিমলৈ সোমাই যায় যে পকালটো, সেইটো গৈ এনেকে গৈ একদম মাজগাঁও সভাপতি পাইছিলো। গতিকে সেই তিনিআলিটো
ওচৰতে এইবোৰ বৰ প্ৰকাণ্ড শিলিখা গছ আছিলে সেইকাৰণে শিলিখা গছ বৰ ডাঙৰ পুৰণা আৰু তাৰপিছতে সেই শিলিখা গুৰি বুলি কয় আৰু জেগাটুকুৰা তাৰমানে তাতে এখন LP স্কুল আছিলে LP স্কুলখনতে পঢ়িলো গোৱালগাঁও LP স্কুল তাৰপিছত আপোনাৰ LP স্কুল পঢ়িলে তাৰপাছত কলেজ মই 1948 LP পাছ কৰিলো তাত 25খন গাঁৱৰ আমাৰ ল'ৰা ছোৱালী পঢ়িছিলে তাৰমানে গোৱালগাঁও চাপৰিগাঁও দেওবৰীয়া গিলানি লেলুৱনি কপাতলি জুকতলি নগাঁও এনেকে গোটেই মাজগাঁৱলৈকে আৰু এইফালে বামগাঁও চৌখন গাঁও মুঠতে 25খন গাঁও হয় আৰু গৰাচীয়াৰ পৰা আৰম্ভ কৰি 25খন গাঁৱৰ ল'ৰা ছোৱালী পঢ়িছিলে একেলগতে মই পঢ়িছিলো তাৰ পৰা মই পাছ কৰিছো 1948 চনত 47 চনত দেশ স্বাধীন হৈছে মই 48 পাছ কৰিছো তাৰমানে 47 মই তৃতীয় শ্ৰেণী পঢ়ি আছো এতিয়া আপোনালোকে ভাৰত স্বাধীনতা আন্দোলনৰ বিষয়ে মই জানো হয় জানো ভূমিকম্পৰ বিষয়ে ভালকৈ জানে ভূমিকম্পটো পুৰা জানোৱে মোৰ মায়ে কৈছিলে ভূমিকম্পৰ বিষয়ে মা সৰু বাৰু দেই আপোনালোকৰ তেখেত ঢুকাইছে তেতিয়া আন্দোলনত আপুনি কিবা অংশগ্ৰহণ নাই আন্দোলনত অংশগ্ৰহণ কৰা নাই মই দেখিছো আৰু দেখিছো মানে মোৰ তেতিয়া 10 বছৰ বয়স আৰু 10 বছৰ এই 10 বছৰ বয়সত মই মানে দেখিছো জানিছো আৰু দেখিছো তেতিয়া আপুনি বয়োজ্যেষ্ঠসকলক কেনেধৰণে অংশগ্ৰহণ কৰা মই তেতিয়া অংশগ্ৰহণ কৰা দেখিছো তাৰ মানে ইয়াত গোটেই ধেমাজি আমাৰ যিটো ধেমাজি মৌজা চিচি মৌজা তাৰপিছতে মাছখোৱা মৌজা তাৰপিছতে বগলী মৌজা তাৰপিছতে গোহাঁই মৌজা ঢকুৱাখানা মৌজা এই মৌজা কেইটাই মানে মৌজা কংগ্ৰেছ আছিলে মৌজা কংগ্ৰেছ ধেমাজি মৌজা কংগ্ৰেছৰ সভাপতি হল লমুদৰ দত্ত আৰু সম্পাদক আছিলে বীৰেন গগৈ কিন্তু 1921 চনত প্ৰথম আৰম্ভ হৈছে অসম জমিলাল উপাধ্যায় অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম আন্দোলন ভাৰতৰ অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম সভাপতি জনী চমিলাল উপাধ্যায় গতিকে চমিলাল উপাধ্যায় প্ৰদেশৰ সভাপতি আছিলে আৰু আমাৰ জিলাত আছিলে আপোনাৰ হেৰি ইয়াত আমাৰ ধেমাজিত প্ৰথমতে আছিলে সভাপতি 21 চনত আছিলে সহযোগ আন্দোলনৰ সময়ত প্ৰথম গঠন হৈছে আৰু তেওঁ প্ৰথম গঠনৰ আৰম্ভণিতে আমাৰ উলপ্ৰসাদ গোস্বামী জিলামৰ আমোদপুৰ সত্ৰ তেখেত সভাপতি সম্পাদক আছিলে ডিব্ৰুগড় এজন গুণকান্ত শৰ্মা তাৰপিছত তেওঁলোকে 21 চনত আৰু গোটেই ঘৰকালি তাৰপিছত তেওঁলোক পলালে আৰু তেওঁলোক গুচি গল তেওঁলোক গুচি যোৱাৰ পিছত ইয়াত লম্বুদৰ দত্ত সভাপতি আৰু বীৰেন গগৈ সম্পাদক বীৰেন গগৈ মানে প্ৰথম বছৰত লম্বুদৰ দত্ত সভাপতি প্ৰধান দত্ত সম্পাদক সহকাৰী সম্পাদক আছিলে বীৰেন গগৈ তেওঁলোকে জেল মানে তেওঁলোকে জেল খোৱাৰ বেছি আৰু মানে আমাৰ ইয়াত এতিয়া মানে 21 চনত জেল খাইছে মঞ্জু ভূঞা তাৰপিছতে মঞ্জু ভূঞা তাৰ পৰা আমাৰ এইফালেদি মাছখোৱা শৰ্মা সেইটোৱে পুতেকৰ ঘৰ আছিলে ভাল পাৰিবা ইয়াত আছিলে ফৰেষ্ট অফিচাৰ কিছুমান পুতেকৰ এতিয়া শৰ্মা তাৰপিছতে আমাৰ বৰদলৈত আছিলে দাস আছিলে পদক্ষেপ তাৰপৰা ঢকুৱাখানাত ধৰি লওক আমাৰ চন্দ্ৰশেখৰ দাস তাৰ পৰা মাছখোৱাত সেই শৰ্মা আছিলে তাৰপিছত আপোনাৰ কলেজীয়া শিক্ষা তাৰপিছত মই 1948 চনত এমভি স্কুলত 49 চনত নাম লগালো ধেমাজি এমভি স্কুলত তাৰপৰা তেতিয়া মই 5ম শ্ৰেণী পঢ়ি আছো 5ম শ্ৰেণী পৰীক্ষাটো ভূমিকম্প হ'ল 50 চনত ভূমিকম্পটো 15 বছৰ হোৱাৰ পিছত তাৰপিছতে আমি 6 মাহ স্কুললৈ যোৱাই নাছিলো তাৰপৰা মানে গোটেই আশা ভাষা মানুহ এৰি দিলে তাৰপিছতে আপোনাৰ ভূমিকম্পটো সাংঘাতিক আৰু এনেকুৱা এটা প্ৰকাণ্ড শব্দ কৰি আহিলে নহয় একদম
এনেকে গোটেই গছবোৰ পৰি ভাগিয়ে গ'ল আৰু ঘৰবোৰ পাইছে। কিমান দিন হ'ল আৰু হে? ভূমিকম্পটো বেছি দেৰি হোৱা নাই। ভূমিকম্পটো খুব দেৰি হৈছে, ধৰি লওক 4 মিনিট। কিন্তু মানে ভ্ৰমণ কেইদিন কৰি দিলে কিন্তু ইটো আৰু ভিডিং কৰে আৰু আহাৰতে কোৱা নাই, ক'তে ভিডিং কৰে আৰু এনেকে লৰচৰ কৰিব। এইটো 5 মিনিটৰ অন্তৰতে হৈছে। এতিয়া বাৰিষা আৰম্ভ হৈছিলে নেকি? বাৰিষা আৰম্ভ হৈছিলে গৈছে পানী, নদীৰ পানী উঠিছিলে বুলি কৈছিলে। একদম মইতো তেতিয়া ধৰি লওক 50 শ্ৰেণী। তাৰপিছত দেউতাই কি বোলে আমাক খেলি ঘৰ আহে। তাৰপিছতে তৎক্ষণাৎ ভূমিকম্প যেতিয়া আহি গ'ল, তেতিয়া ক'লে যে দৌৰ মাৰি থাক। আমি দৌৰ মাৰি ফুৰিলো, একদম মাটি ফাটিয়া ভৰি দিম একদম ভয় লাগে। আকৌ তাৰপিছত ওলাই আকৌ দৌৰ মাৰি তাৰপৰা ভাল আমাৰ ঘৰটো নাথাকিলে, সেই ঘৰ যদি ভালে এই ভূমিকম্প। তাৰপিছত আমাক কৰিলে কি ঘৰটো চালত তুলিলে। গোটেই চাৰিওফালে মাটি ফাট মেলিলে, ভূমিকম্প পানী একদম গোটেই গমকে ওলালে গগকে আৰু একদম ভাগৰ সন্তি হৈ থাকিলে পানী একো নাই, চব ভুল। তাৰপৰা গৈ আপোনাৰ পালোগে। তাৰপৰা মানুহ নাই, আমি ভূৰ এখন দেউতাই কলৰ ভূৰ এখন বনাই আনি পেলাই গড়গাঁও পোৱালি, তাতে প্ৰায় 10খনমান গাঁৱৰ মানুহ বুঢ়া মানুহ বহি আছিলে। তাৰপিছত আৰু ভূমিকম্প কমিলে আৰু তাৰপিছত আপুনি শিৱসাগৰত গৈছিলে ন? মই ধেমাজি হায়াৰ ছেকেণ্ডেৰী মই নাম লগালো। আপোনাৰ মই 49 ধেমাজি এম ই স্কুল, তাৰ পৰা পাছ কৰিছো 52 পাছ কৰি মই 53 চনত মই ধেমাজি হায়াৰ ছেকেণ্ডেৰী মানে লগাই তাৰপিছতে মই 5 চনত মই এম বি পাছ কৰিলো। এম ই 5 চনত এম ই পাছ কৰাৰ পিছত আপোনাৰ তাৰপিছত মই 61 চনত ধেমাজি হায়াৰ ছেকেণ্ডেৰীৰ পৰা পৰীক্ষা পাছ কৰিছো। তাৰপিছত গৈছে ন তেতিয়া প্ৰৱেশিকা বুলি কয় কলেজত আপুনি তেতিয়া। তাৰপিছত মই কলেজলৈ গলো, শিৱসাগৰ কলেজ। শিৱসাগৰ কলেজত পঢ়িবলৈ গলো। তেতিয়া বৰনৈ পাৰ হৈ গৈছে আৰু বৰনৈ পাৰ হৈ গৈছো মই 7 নাও তেতিয়া। তেতিয়া 7 নাও। তেতিয়া ব্ৰহ্মপুত্ৰ 7 নাও বাৰিষা পাৰ হব পাৰিছিলে নাই? তেতিয়া এদিন ৰৈ দিব লাগিব, পানী শুকাবলৈ ৰৈ দিব লাগে। তাৰপৰা মানে গৈ পেলাই আমি ধৰি লওক চিচি গড়মূৰ এইবোৰতে থাকি যাওঁ। তাৰপিছত চিচি কলঘৰেদি গৈছিলে? নাই, আমি একেবাৰে চিচি টাউন দেউৰীঘাটেদি গৈছিলে। তাৰপৰা সেইটো সোণাৰীঘাট বুলি কয়। তাৰপিছতে আমি আৰু তাতে যাওঁ, তাতে পঢ়ি মই তাত মোৰ পঢ়াৰ উদ্দেশ্যটো আছিলে যে মই সাহিত্য চৰ্চাটো মই কৰিম। সেইকাৰণে মই সাহিত্যিকসকলক লগ পাবৰ কাৰণে খুব হেঁপাহ আছিলে ন? মই গতিকে পঢ়াইছিল মই কোনে যিকেইজনে মোৰ 8খন পেপাৰ থাকে। ধৰি লওক বোলে মোক নাটক পঢ়াইছে যোগেন চেতিয়াই, তাৰপৰা কবিতা পঢ়াইছে বীৰেণ ভগৱতী সভাপতি সাহিত্যকাৰ, তাৰপৰা ব্যঞ্জী গদ্য পঢ়াইছে লীলা গগৈ সাহিত্যকাৰ সভাপতি, তাৰপিছত শংকৰদেৱ পঢ়াইছিলে পদ্মনাথ চলিয়াই, তেওঁ সাহিত্যকাৰ সভাপতি, তাৰ পৰাগধৰ চলিয়াই বেজবৰুৱা পঢ়াইছিলে। তাৰপিছত এই আমাৰ ইমৰান শ্বাহে গল্প আৰু উপন্যাস পঢ়াইছিলে। ইমৰান শ্বাহে গতিকে তেওঁ শুনি আহিছে, লাজ কৰে আমাক। সেইখিনি আপোনাৰ যেতিয়া মেজৰ হিচাপে অসমীয়া তেতিয়া আপোনাৰ অসমীয়া মানুহ গোটেইখিনি কানাড়ীসকলৰ আপোনাৰ পঢ়ালে আৰু তেওঁলোকৰ পৰা আপুনি যথেষ্ট মানে শিক্ষা লোৱাৰ অভিজ্ঞতা মানে সাহিত্যৰ সময় গোটেইখিনি পালে। তাৰপাছত আপোনাৰ পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সাহিত্য চৰ্চা কৰিবলৈ সেইকাৰণে সুবিধা হ'ল, আৰু ফালে আপোনাৰ মন এটাও আছিলে। মন এটা বিশেষ মনটো ডাঙৰ কথা, মানুহ পালেই নহব, কিন্তু মনটো চবতছে ডাঙৰ কথা। তেতিয়া আপুনি সাহিত্য তেতিয়াৰ পৰাই চৰ্চা কৰিলে? মই সাহিত্য চৰ্চা কৰাটো মোৰ হাইস্কুলৰ মই 9ম শ্ৰেণীৰ পৰা কৰিছো। হাইস্কুলৰ 9ম শ্ৰেণী থাকোতে প্ৰথম তেতিয়া আমাৰ হাইস্কুলৰ পৰা প্ৰথম মুখপত্ৰখন ওলাবলৈ, মুখপত্ৰখনৰ নামটো আছে শেৱালিখনৰ মই প্ৰথম সম্পাদক। তাৰপিছত এই শেৱালিখন উলিয়াওতে মই যেতিয়া সেই লিখা মেলাত
এতিয়া আপুনি প্ৰথম মুখপত্ৰখন উলিয়াওতে ৰাইজৰ পৰা সহযোগটো কেনেকুৱা পাইছে? ৰাইজৰ পৰা সহযোগ মানে আচলতে আমাৰ স্কুলৰ শিক্ষক, বিশেষকৈ তাত আমাৰ নলবাৰী এজন চিপাঝাৰৰ শিক্ষক আছিলে। তেখেত একেবাৰে সাহিত্য সংস্কৃতি প্ৰাণকেন্দ্ৰৰ পৰা অহা। কি নাম তেখেতৰ? তেখেতৰ নাম আছিল নবীন চন্দ্ৰ চক্ৰৱৰ্তী। তেখেত হ'ল সংস্কৃত শিক্ষক দেই। আৰু তেখেতে সাহিত্য বিভাখন প্ৰথম ধেমাজিত নগেন দত্ত আৰু তেখেত হ'ল যুটীয়া সম্পাদক আৰু সভাপতি পাতি লৈছিলে সেই সময়ত পণিধৰ বৰগোহাঁই। তেতিয়া কিমান চনত পাতিছিল? এইটো আপোনাৰ 1957 চন। 1957 চনত তেতিয়া মই ক্লাছ 8ত পঢ়ি আছো। শেৱালি তেতিয়া কিমান পৃষ্ঠা ওলাইছিলে শেৱালিখন? শেৱালিখন মানে আপোনাৰ সময়ৰ কাৰণে এখন শ্ৰেষ্ঠ স্কুল আলোচনীবোৰৰ ভিতৰত শ্ৰেষ্ঠ আলোচনী হ'লে। তাৰপৰা বাকী স্কুল বিলাকত ওলাইছিলে নি আলোচনী? বাকী স্কুল বিলাকত তেতিয়া মাস্কৰ পিছত ওলাইছে। ঢকুৱাখানা ওলাইছে বুলি ভাবিলো। ঢকুৱাখানাত ওলাইছে। ঢকুৱাখানাতো যথেষ্ট জ্ঞানী ব্যক্তি আছে। আপুনি তেতিয়া লিখিছিলে, ৰাইজক লিখিবলৈ উৎসাহিত কৰিলে, গতিকে তেনেকে ধেমাজিত আগবঢ়াই আপুনি নিলে বুলি ভাবিছো আৰু আপোনাৰ সাংবাদিকটোৰ লগত সহায় কৰি দিলে ন? সাংবাদিকটো মই কলেজৰ ধৰি লওক 65ত ওলাইছো। মই কলেজত থাকোতেই ইয়াত মহিলা পাৰিষদ চৰ পাতিছিল। মহিলা পাৰিষদ চৰ মানে 64 চনত। এই 64 চনত তেতিয়া মানে মই সৰুকে টুকাটো বনাই প্ৰথম ধেমাজি আঞ্চলিক মহিলা পাৰিষদ বাৰ্ষিক অধিৱেশন বুলি বাতৰি লিখিছো। সেই বাতৰিত মিটিংখন হৈছিলে কোৱাফলা গাঁও, ধেমাজি, দক্ষিণ ধেমাজি। তাৰপিছতে বাতৰি লিখিছো, বাতৰিটো ওলাইছে আৰু সাপ্তাহিক জনমভূমি। এতিয়া দৈনিক জনমভূমি লোৱা নাই আৰু জনমভূমিখন 47 চনত 55 ওলাইছে আপোনাৰ অসমবাণীখন পুৰণা ন। তাৰপিছত দৈনিক অসমখন ওলালেগে আপোনাৰ কি আছিল পঢ়তে পাহৰিলো। এইটো দৈনিক অসমখন মানে ধৰি লওক আৰু 87 বুলিয়ে ধৰক আৰু এনেকুৱা ধৰণৰ ওলাইছে। মই কীৰ্তনাথ হাজৰিকাৰ বুলি গলো। কীৰ্তনাথ হাজৰিকাইটো মই দি থাকো বাতৰি দৈনিক অসমত ওলাই থাকে। কীৰ্তনাথ হাজৰিকাই মোক ক'লে, তেতিয়া আমাৰ যোৰহাটৰ পৰা আমি জনমভূমি প্ৰেছৰ পৰা উজনি অসমৰ পৰা আমাৰ এখন পেপাৰ ওলাব, দৈনিক পেপাৰ, আপুনি তাতে লাগিব বেছিকে, আমাৰ এইখনত লাগিব নালাগে। মই প্ৰথম সাংবাদিকতা কৰিছো। অসমৰ সাংবাদিকতাৰ যিজন মানে ভূমিকা ব্যক্তি আৰু সাংবাদিক জগতত নহয় আপোনাৰ নতুন অসমীয়া সম্পাদক হৰেন্দ্ৰনাথ বৰুৱা। তেখেতে ভৰলুৰ মুখৰ পৰা নতুন অসমীয়া উলিয়াই আছিলে। এই নতুন অসমীয়াখনত মই প্ৰথম লিখিছো 67 এপইণ্টমেণ্ট পাইছো। আপোনাৰ সাহিত্য চৰ্চাটো সাংবাদিকতাটো কৰিব বুলি ভাবেনে আপুনি দুইজন পিতাই? মোৰ আচলতে সাহিত্য চৰ্চাটো মই বেলেগেই কৰো, সাংবাদিকতাটো কৰি মোৰ এই প্ৰবন্ধ পাতিবোৰ ওলোৱাৰ এটা সুবিধা হ'ব। লিখা মেলাবিলাক মই এতিয়া কমচে কম মোৰ 400 প্ৰবন্ধ হৈ গৈছে। 20খনে আছে। মই আপোনাৰ বাৰ্তাখন দিব পাৰো, এতিয়া বাৰ্তাখন দিব পাৰিলো কম্পিউটাৰ। তাতে 20খন আছে। মই 391টা প্ৰবন্ধৰ তালিকা তাত দিছে ন। তাৰপিছত মই 4টা দশক ধৰি আৰু তাৰপিছত মই এতিয়া কিতাপ লিখি লৈ মই 32খন। প্ৰথম ওলাইছে জীৱন জয়তী, সেইখন 80 মানতে ওলাইছে। তাৰপিছৰ পৰা এইবোৰ ওলাই গ'ল। এতিয়া আটাইতকৈ মোৰ শ্ৰেষ্ঠ কিতাপখন হ'ল সাহিত্য ৰত্ন 101 সাহিত্যিকৰ জীৱনী। সেইখন আছে নেকি আমাৰ ঘৰত? আছে। সেইখনত অসম সাহিত্য জীৱন পৰিক্ৰমাৰ ইয়াৰ পৰৱৰ্তী ঘটনাৰাজিৰ লগতে আপোনাৰ বৈবাহিক জীৱনৰ বিষয়ে আমি পৰৱৰ্তী খণ্ডত বহলভাৱে আলোচনা কৰিম। আজিলৈ সাক্ষাৎকাৰ ইমানতে সামৰিছো। ধন্যবাদ।